পেলাই নন ভাইলেন্সৰ কিবা তেওঁলোকে সেলিব্ৰেট কৰে তেওঁলোকে অবজাৰ্ভ কৰে এই নেতা গৰাকীৰ সমৰ্থকবিলাকে আজি কি কৰিছে ভাইলেন্স তেওঁলোকে আৰম্ভ কৰিছে গতিকে মই প্ৰশ্ন কৰিব খুজিছো যে প্ৰমোদ বড়ো তেওঁ এপছুই ইউপিপিএলে তেওঁলোকে গণতন্ত্ৰৰ কথা বেছিকে কয় তেওঁলোকে গণতন্ত্ৰৰ কথা বেছিকে জানে যে ডেমক্ৰেসি বেলা সকলোৰে অধিকাৰ আছে বুলি তেওঁলোকৰ মুখেৰে বেছি আমি শুনি পাওঁ কিন্তু আজিৰ তাৰিখত নিৰ্বাচনী সভাবিলাকত তেওঁলোকে যেতিয়া ৰাইজৰ মাজত সঁচা কথাবিলাক ক'বলৈ আমি ওলাইছো আমি কৈছো তেতিয়া তেওঁলোকে কি কৰিছে ভয় কৰি পেলাই আমি যেতিয়া গাঁৱত সোমাই পেলাই ভিতৰীয়া যিবিলাক কথাবিলাক আমাৰ সমস্যাবিলাক কৈছো তেতিয়া ৰাইজে বুজি পাইছে আৰু ৰাইজে বিপিএফক সমৰ্থন কৰিবলৈ ওলাই আহিছে এইবিলাক দেখি পেলাই তেওঁলোকে এতিয়া ভয় খাইছে ভয় খাই পেলাই আমাক কৈছে যে আপোনালোকে সোমাব নালাগে গাঁওবিলাকত আৰু তেওঁলোকৰ যি সমৰ্থক তেওঁলোকক কি ইনষ্ট্ৰাকচন ওপৰৰ পৰা এটা তেওঁলোকে অৰ্ডাৰ দি থৈ দিছে যে কোনোবা যদি এনডিএফ প্ৰাক্তন এনডিএফৰ নেতাবিলাকে বা বড়ো উইমেন জাষ্টিছ ফৰামে কোনোবা গাঁৱত যদি সোমাই পেলাই মিটিং পাতে তেতিয়াহ'লে মাজতে হাল্লা কৰি পেলাই বেয়া এটা সিচুৱেশ্যন ক্ৰিয়েট কৰি পেলাই মিটিংখন ভংগ কৰিব বুলি তেওঁলোকক ওপৰৰ পৰা এটা ইনষ্ট্ৰাকচন দিয়া বুলি আমি গম পাইছো গতিকে আমি প্ৰমোদ বড়ো ডাঙৰীয়াক আমি অনুৰোধ জনাম যদি আপুনি সঁচাকে গান্ধীবাদী সঁচাকে যদি আপুনি নন ভাইলেন্স বিশ্বাস কৰে তেতিয়াহ'লে আপোনাৰ সমৰ্থকবিলাকক আপুনি সমজাওক আপুনি বুজাওক আপুনি কণ্ট্ৰল কৰক নিৰ্বাচনত নামত যাতে আমাৰ মাজত আৰু হিংসা হিংসিবিলাক নহয় আমি জাতি জনগোষ্ঠী সকলোৱে বিটিচি অঞ্চলত যিবিলাক আছে আমি একেলগে কাম কৰিব লাগিব একেলগে আমি উন্নতি চিন্তা কৰিব লাগিব হিংসা হিংসি যদি আমাৰ চলি থাকে অত্যাচাৰ অন্যায়বিলাক যদি চলি থাকে তেতিয়াহ'লে আমাৰ অঞ্চলত কেতিয়াও উন্নতি নহ'ব আজি সেইকাৰণে এনডিএফে 34 বছৰ আন্দোলন কৰি সংগ্ৰাম কৰি তেওঁলোকে হিংসা পৰিহাৰ কৰি যোৱা 27 জানুৱাৰীত এটা চুক্তি কি কৰিলে সম্পূৰ্ণ কৰিলে ভাৰত চৰকাৰ আৰু অসম চৰকাৰৰ লগত আৰু সেই চুক্তিখন আজি যি চুক্তিখন ইউপিপিএল বাই এপছুৰ নেতাবিলাকে কৈ আছে বিটিআৰ চুক্তি আমি পালো আমাৰ সম্পূৰ্ণ হৈ গ'ল আমাৰ সেপাৰেট ষ্টেট যি আমি খুজিছিলো বড়োসকলে যিবিলাক যি সেপাৰেট ষ্টেট আন্দোলনৰ নামত যি চেক্ৰিফাইচ কৰিছিলে তাৰ বিনিময়ত আমি বিটিআৰ বুলি এটা বিটিচিকৈ ডাঙৰ এটা কিবা পালো বুলি যিবিলাক তেওঁলোকে ৰাইজৰ মাজত সোমাই পেলাই প্ৰচাৰ কৰিছে কিন্তু মই এটা কথা কম যেতিয়া 7 ফেব্ৰুৱাৰীত নৰেন্দ্ৰ মোদী ডাঙৰীয়া ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া যেতিয়া কোকৰাঝাৰত আহিছিলে আমাৰ বড়োসকলো অকল নহয় বিজেপিৰ কিছুমান সমৰ্থক বা অন্য জাতিৰ জনগোষ্ঠীসকলে প্ৰধানমন্ত্ৰী ডাঙৰীয়াক চাবলৈ কোকৰাঝাৰত আহি 7 ফেব্ৰুৱাৰীত সমাবেত হৈছিল তেতিয়া নৰেন্দ্ৰ মোদী ডাঙৰীয়া এটা কথা কৈ কৈছিল যে এনডিএফৰ লগত আমি ভাৰত চৰকাৰ অসম চৰকাৰে এটা চুক্তি কৰিলে সেই চুক্তিখন হৈছে এনডিএফৰ লগত হোৱা এটা শান্তি চুক্তি গতিকে তেওঁ এটা উদাহৰণ দি থৈ গৈছিল সেইকাৰণে অসমৰ থকা যিসকল বিভিন্ন জাতি বা জনগোষ্ঠীসকলে অস্ত্ৰ লৈ পেলাই যি সংগ্ৰাম কৰি আছে তেওঁলোকেও আমাৰ লগত আহি পেলাই চিজ ফায়াৰ কৰি পেলাই কি কৰি আপোনালোকৰ সমস্যাবিলাক সমাধান কৰিব লাগে এই বড়োসকলে এনডিএফে যেনেকে আমাক শান্তিক ভাল পাই পেলাই শান্তিক আদৰি পেলাই আমাৰ লগত যেনেকা শান্তি চুক্তি কৰিলে তেনেধৰণৰ আপোনালোকে আহি পেলাই কোনোবা আলপাই হওক কেৰেলাই হওক কোনোবাই হওক সকলোৱে আহি পেলাই অস্ত্ৰ সম্বৰণ কৰিব লাগে আৰু শান্তি চুক্তি কৰিব লাগে বুলি তেওঁ এটা উদাহৰণ দি থৈ গৈছিলে কিন্তু আজি আমাৰ এই অঞ্চলত শান্তি আছে জানো এতিয়া চাৰিওফালে দেখিছো আমি যিসকলে এন্ড্ৰইড ফোন ব্যৱহাৰ কৰো ছচিয়েল মিডিয়া যিসকলে ব্যৱহাৰ কৰে আপোনালোকে চালে দেখিব সদায় ৰাতিপুৱা মোবাইল ফোন চালে কৰবাত মাৰামাৰি কৰবাত কিবা কিবি অশান্তি হৈ আছে আৰু সেই অশান্তিবোৰ কাৰ কাৰণে হৈ আছে আজি যি নেতা গৰাকীয়ে মই নন ভাইলেন্স ফৰৱাৰ্ড বুলি অশান্তি শান্তি মই ভাল পোৱা মানুহ বুলি নিজকে দম্ভালি মাৰি কোৱা নেতা গৰাকী যিবিলাক সমৰ্থক আজি অশান্তি সৃষ্টি কৰিবলৈ চেষ্টা কৰি আছে গতিকে ৰাইজসকল আমি সাৱধান হ'ব লাগিব ইউপিপিএল দলে এতিয়া শাসনত নহাৰ আগতে যদি ইমান দাদাগিৰি গুণ্ডাগিৰি কৰি থাকে তেতিয়াহ'লে কিবা কাৰণত কেনেবাকে ভুলতে ৰাইজে পৰিৱৰ্তন বিচাৰি পেলাই ভোট দি পেলাই যদি প্ৰমোদ বড়োক বিটিচিত বহুৱাই থৈ দিয়ে ইউপিপিএলক যদি শাসন ভাৰ দায়িত্ব দি পেলাই বিটিচিখন চলাব দিয়ে তেতিয়াহ'লে ৰাইজক কেনেকে ধৰণৰ অত্যাচাৰ দাদাগিৰি গুণ্ডাগিৰি কৰিব এইখিনি আমি এতিয়াৰ পৰা
ভালকে দেখি আছো আমি ভৱিষ্যতটো দেখি আছো UPPL আমাৰ এই বিটিচি অঞ্চলৰ জাতি জনগোষ্ঠী কেনেকে তেওঁলোকে আগুৱাই লৈ যাব খুজিছে আমি এতিয়াৰ পৰা আমি ক্লিয়াৰলি আমি দেখি আছো গতিকে ৰাইজক মই আহ্বান জনাম আপোনালোকে লিডাৰক চিনি পাওক আপোনালোকে লিডাৰক ভালকে বিচাৰ কৰি চাওক আপোনালোকে বিচাৰ কৰি বিবেচনা কৰি চাওক যে কোন লিডাৰে কেনেকে আমাক চলাই লৈ যাব পাৰে কোন লিডাৰে আমাৰ এই অঞ্চলটো ভালকে শাসন কৰিব পাৰিব এতিয়া UPPL দলে কৈ আছে যে BPF 15 বছৰ শাসন কৰিলা 17 বছৰ এই 2 বছৰ যিটো একৰৰ পিছত ইন্টাৰিম কাউন্সিল আছিলে সেই 2 বছৰ হিচাপ কৰি পেলাই 17 বছৰ BPF শাসন কৰা লুণ্ঠন কৰিলে কৰাপশন কৰিলে উন্নতি হোৱা নাই ৰাস্তা বনোৱা নাই দলং নাই অমুক নাই তুমুক নাই কৈ পেলাই তেওঁলোকে চিঞৰ বাখৰ কৰি আছে যিমানে নকওঁ কিয় আমিও এই বিটিচি অঞ্চলৰে মানুহ আমি দেখিছো 15 বছৰৰ আগত আমাৰ বিটিচি অঞ্চলৰ কেনেকে আছিলে আমাকে সকলোৱে জানে এতিয়া এইবোৰ ৰাস্তা যি ৰাস্তাবিলাকত UPPLৰ মানুহ গাড়ী চলাইছে এপছৰ লিডাৰসকলেও গাড়ী চলাইছে এই ৰাস্তাবিলাক কোনে বনাই দিছে 15 বছৰ আগত সেই ৰাস্তাবিলাক এনেকে ধৰণৰ আছিল নে ৰাইজে ক'ব সেইটো মই কোৱা কথা নহয় তোমাৰ BPFৰ নেতাই কোৱা কথা নহয় সেইটো আপোনালোকে দেখিব মই সেই যোৱা 2 সপ্তাহ মই বাক্সা ডিস্ট্ৰিক্টৰ ককলাবাৰী সমষ্টিৰ 2 সপ্তাহ মই এনেকে নিৰ্বাচনী প্ৰচাৰ সভাত অংশ লৈছিলো তাত মই দেখিছো আমি সেই যেতিয়া বড়োলেণ্ড জাষ্টিছ ফৰাম গঠন হৈছিলে তেতিয়া আমি গাঁৱে গাঁৱে সোমাই পেলাই ৰাইজক কি কৰিছিলো আমি মহিলাসকলক আমি এৱাৰনেছ আনি পেলাই আমি ৰাইজ গাঁৱে গাঁৱে ঘূৰিছিলো তেতিয়া সেইবোৰ ৰাস্তা কি আছিলে চাইকেল এখনো চলাব নোৱাৰিছিলে মই সেইদিনাখন গৈ পেলাই দেখিছো আজি 10-15 বছৰৰ পিছত গৈ পেলাই মই দেখিছো সেইবোৰ ৰাস্তা যিবোৰ ৰাস্তাত আমি আগতে চাইকেলে চলাব নোৱাৰিছিলো সেই ৰাস্তাবিলাকক এতিয়া ধুনীয়াকে গাড়ীবিলাক চলি আছে মানুহবিলাক ভালকে খোজকাঢ়ি আছে আমি জানো UPPLৰ যিসকল নেতা এপছুৰ যিসকল নেতা তেওঁলোকে আমাক এটা কথা কৈছে যে বিজেপিয়ে কৈছে তেওঁলোকক যে আপোনালোকে অকল 12টা সিট লৈ আহক বাকীখিনি আমি দিম গতিকে কথাটো অৰ্থটো কি হ'ল যদি প্ৰমোদ বৰুৱাই 12টা আনিলেও যদি হয় বাকীখিনি আমাৰ বিটিচি চৰকাৰ গঠন কৰিবলৈ আমাৰ 21টা সিট লাগে 21 জন MCLA লাগে গতিকে এই 21 জনৰ যদি UPPL প্ৰমোদ বৰুৱাই অকল 12টা সিট লৈ আহে তেতিয়া বাকীখিনি কোন লগত থাকিব আপোনালোকে নিজে বিচাৰ কৰি চাওক তাৰমানে কি হ'ব বিজেপিৰ লগত থাকিব এতিয়া কি হ'ব এই বিটিচি খন একেলগে কি কৰিব শাসন কৰিব তাৰপিছত আমাৰ যি বিটিচি অঞ্চলৰ ৰাইজৰ কাৰণে যিবিলাক সুবিধা আছে এইবিলাক আমি লাহে লাহে বঞ্চিত হৈ যাম কাৰণ বিজেপি অসমতো শাসন কৰি আছে ভাৰতো দিল্লীতো তেওঁলোকে শাসন কৰি আছে গতিকে আমাৰ এতিয়া যেনেকে অসম চৰকাৰে কিবা যদি সিদ্ধান্ত ল'বলগীয়া হয় দিল্লী প্ৰাইম মিনিষ্টাৰ বা নৰেন্দ্ৰ মোদী অমিত শ্বাহক তেওঁলোকে আলোচনা কৰি পেলাই পাৰমিশন ল'বলগীয়া হয় যদি আমাৰ বিটিচি অঞ্চলত বিটিচিৰ এই UPPL আৰু বিজেপি একেলগে যদি কিবা কাৰণত শাসন কৰে তেতিয়াহ'লে কি হ'ব এই আমাৰ প্ৰমোদ বৰুৱাই কি কৰিব হিমন্ত বিশ্ব শৰ্মাক সুধি পেলাই আলোচনা কৰি পেলাই কি কৰিব পাৰমিশন ল'ব আমি শুনিছো প্ৰমোদ বৰুৱা ডাঙৰীয়া এতিয়া কৈ আছে বোলে যিবিলাক তেওঁলোকে প্ৰতাৰণা কৰিলে আমাৰ NDAৰ 34 বছৰ যে সংগ্ৰামীসকলক যেনেকে প্ৰতাৰণা কৰিলে আজি 40টা সিটত ৰঞ্জন দৈমাৰী গ্ৰুপক এটা সিট তেওঁলোকে কি কৰিব নোৱাৰিলে দিব নোৱাৰিলে তাৰ পিছত ৰাইজে এতিয়া সুধিছে সকলোৱে কৰিলে একেলগে NDAP 4টা গোট আছিলে তাৰ পিছত FCU আছিলে আমাৰ বিটিচিৰ বাহিৰৰ যি UPPO তেওঁলোকে স্বাক্ষৰ কৰিছিলে চুক্তিখন গতিকে ৰঞ্জন দৈমাৰী গ্ৰুপৰ এটা সিট নাপালে তেওঁলোকে তেতিয়া প্ৰমোদ বৰুৱা ডাঙৰীয়াই কৈছে বোলে যে আমি দিবৰ কাৰণে সাজু হৈ আছিলো ফাইনেল কৰিছিলো কিন্তু আমাৰ হাই কমাণ্ডে কি কৰিব নোৱাৰিলে দিব নিদিলে বুলি প্ৰমোদ বৰুৱা ডাঙৰীয়াই নিজৰ মুখেৰে কৈছে গতিকে প্ৰমোদ বৰুৱা UPPLৰ সভাপতি এটা পাৰ্টিৰ সভাপতিৰ ওপৰত কোনোবা আকৌ হাই কমাণ্ড থাকিব পাৰে নেকি ৰাইজে এতিয়া চিন্তা কৰিছে থাকিব পাৰে যেতিয়া বিজেপি অসমতো আছে দিল্লীতো আছে চেন্ট্ৰেলতো আছে তেতিয়া কি হয় সৰ্বানন্দ সোণোৱালে যেতিয়া হিমন্ত বিশ্ব শৰ্মাই যেতিয়া কিবা সিদ্ধান্ত ল'বৰ কাৰণে যদি নোৱাৰে তেতিয়াহ'লে দিল্লী হাই কমাণ্ডৰ পৰা তেওঁলোকে আলোচনা কৰি সিদ্ধান্ত ল'বলগীয়া হয় কংগ্ৰেছো তেনেকা কিন্তু আমাৰ UPPL দল প্ৰমোদ বৰুৱাৰ নেতৃত্ব UPPL দল এতিয়া অকল বিটিচিতহে আছে
কোনো বাহিৰত কোনো এটা ৰাজ্যত তেওঁলোকৰ কোনো UPPL দল নাই গতিকে এতিয়া UPPL হাই কমাণ্ড নিজেই প্ৰমোট কৰে গতিকে এতিয়া তেওঁ যিখিনি কথা কৈছে যে কিবা সিদ্ধান্ত ল'বলৈ হ'লে হাই কমাণ্ডৰ কথা শুনিবলগীয়া কথাটো আমি আচৰিত পাইছো তাৰমানে প্ৰমোট কৰে এতিয়া আসনৰ নোহোৱাৰ আগতে কি হৈছে কাৰোবাৰ হাতৰ মুঠিত তেওঁ কি হৈ আছে বান্ধন খাই আছে গতিকে তেনেকে ধৰণৰ আমি নেতাক যদি BTC বহুৱাই থৈও তেতিয়াহ'লে আমাৰ কাৰণে কিমান কাম কৰিব আমাৰ কোনফালে লৈ গৈ আছে আমি চিন্তা কৰিবলগীয়া হৈছে যিসকলে এতিয়া লুণ্ঠনৰ কথা কৈ আছে মই সেইদিনাখন বাক্সাতে শুনিছো তেওঁলোকে কি কৰিছে বোলে আমি চৰকাৰ গঠন কৰিলে কি কৰিম এই BCDC চেয়াৰমেন মেম্বাৰ বিলাক আপোনালোকক দিম বুলি কিছুমান মানুহৰ পৰা 1 লাখ 2 লাখ টকা তেওঁলোকে হেপা কালেকশ্যন কৰি আছে গতিকে লুণ্ঠন কেতিয়া কোনে আৰম্ভ কৰিছে আপোনালোকে ভাবি চাওক এতিয়া 15 বছৰ শাসনত থকাৰ কাৰণে এতিয়া DPFৰ লুণ্ঠনটো তেওঁলোকে দেখিছে DPFে কাম কৰা নাই উন্নতি কৰা নাই তেওঁলোকে নিজৰ পকেটতে ভৰাই আছে টকা পইচাবিলাক ৰাইজৰ টকাবিলাক খাই আছে তেওঁলোকে যিটো বদনাম দিছে এতিয়া শাসনৰ নহাৰ আগতে যদি তেওঁলোকে এই পৰা আৰম্ভ কৰিছে কাৰোবাক চাকৰি দিয়াৰ নামত ফৰ্ম দি পেলাই 200 টকা 300 টকা তেওঁলোকে আদায় কৰি আছে চেল্ফ হেল্প গ্ৰুপক ৭৫,০০০ টকা দিম বুলি ফৰ্ম দি পেলাই ৫০০ টকা ১০০০ টকা তেওঁলোকে আদায় কৰিছে কাৰোবাক চাকৰি দিম বুলি এতিয়াৰ পৰা আইনে ঘৰ দিম বুলি এতিয়াৰ পৰা 1 লাখ টকাকে তেওঁলোকে কি কৰি আছে আদায় কৰি আছে গতিকে সাৱধান হওক সজাগ হওক ৰাইজসকল চৰকাৰ গঠন কৰিব দিয়ক আগতে